নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'ৰ বিষয়বস্তু ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1ৰ লেসন নম্বৰ 4 মাই লেণ্ড নামৰ যেটো কবিতা আছে এই কবিতাটোৰ যিবিলাক এক্টিভিটিজ আছে সেই এক্টিভিটিজ বিলাক মই ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ কৰি দিবলৈ লৈছোঁ। এতিয়া তোমালোকৰ মই যেটো মাই লেণ্ড শীৰ্ষক যেটো কবিতা আছে সেই কবিতাটোৰ অসমীয়া ভাঙনি সহ ইতিমধ্যে আগৰ ভিডিঅ'ত মই বুজাই দিছো আৰু সেই ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো। এতিয়া আহাচোন ইয়াৰ যিবিলাক এক্টিভিটি আছে সেই এক্টিভিটি বিলাক চাও। এতিয়া প্ৰথম যেটো এক্টিভিটি দিছে লেটস চেক হাউ মাচ উই হেভ আন্ডাৰস্টুড। আমিনো কিমান কবিতাটো পঢ়ি বুজি পাইছো তাৰ চেক কৰিবৰ কাৰণে কিছু প্ৰশ্ন দিয়া হৈছে আৰু সেই প্ৰশ্নবিলাকৰ আমাৰ উত্তৰ কৰিবলৈ দিয়া হৈছে। One answer the following questions তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। According to the poet who are the bravest man কবিৰ মতে কোন আটাইতকৈ সাহসী মানুহ। মই উত্তৰবিলাক লিখি ৰাখিছো। ইয়াৰ উত্তৰটো কি হ'ব? According to the poet, the men of the poet's native land are the bravest men. কবিৰ মতে নিজৰ মাতৃভূমিৰ মানুহবিলাকে আটাইতকৈ সাহসী মানুহ। B. When will the poet consider his lot divine? When will the poet consider his lot divine? কবিয়ে কেতিয়া আটাইতকৈ ভাগ্যৱান বুলি বিবেচনা কৰিব? When will the poet consider his lot divine? আটাইতকৈ ভাগ্যৱান বুলি কেতিয়া অনুভৱ কৰিব এই কথাটো সোধা হৈছে। এটো উত্তৰটো কেনে ধৰণে হ'ব? The poet will consider his lot divine if he dies freely to save his native land. কবিয়ে নিজকে আটাইতকৈ সৌভাগ্যশালী বুলি ভাবিব যেতিয়া তেওঁ নিজৰ মাতৃভূমিৰ কাৰণে জীৱন আহুতি দিব পাৰিব। জীৱন আহুতি দিব যেতিয়া নিজৰ মাতৃভূমিৰ কাৰণে জীৱন আহুতি দিব পাৰিব তেতিয়াই কবিয়ে নিজকে আটাইতকৈ সৌভাগ্যশালী বুলি বিবেচনা কৰিব বুলি কৈছে। সিটো কৈছে how do you know that poets loves his country? তুমি কেনেকৈ জানিবা যে কবিয়ে নিজৰ দেশখনক ভাল পায়, বহুত ভাল পায়? এই কথাটো কেনে ধৰণে জানিবা? এতিয়া হেতু জানিবৰ কাৰণে আমি উত্তৰটো কেনে ধৰণে লিখিব লাগিব? We know that আমি কেনে ধৰণে জানিছো কবিতাটোত? We know that the poet loves his country. আমি জানো যে কবিয়ে নিজৰ দেশখনক ভাল পায় because he is ready to die for his native land. কাৰণ হি তেওঁৰ নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিবৰ কাৰণে সাজু হৈ আছে। সেই কথাটোৱে কবিয়ে যে দেশক ভাল পায় সেই যেটো কথা সেই কথাটোৱে যথেষ্ট হয়নে? তেতিয়াহ'লে উত্তৰটো কেনে ধৰণে লিখিছো আমি? We know that poet loves his country because he is ready to die for his native land. D টো কি দিছে? What is the poem about? কবিতাটোৰ কিহৰ বিষয় দিয়া আছে? আনসাৰটো আমি কেনে ধৰণে লিখিব লাগিব? আনসাৰটো লিখিব লাগিব the poem is about the poet's deep love and respect for his native land. কবিতাটোৰ ইয়াৰ বিষয় দিয়া আছে কবিৰ গভীৰ প্ৰেম আৰু সন্মান, দেশৰ প্ৰতি গভীৰ প্ৰেম আৰু সন্মানে কবিতাটোৰ বিষয়বস্তু। 2 যিকিটা আছে কি আছে? Write T for the correct statement and F for the incorrect statement in the box near each sentence. এতিয়া কি T টো শুদ্ধ স্টেটমেন্টত T লিখিব লাগে আৰু ভুল স্টেটমেন্টত F লিখিব লাগে। এতিয়া আমাৰ কি হ'ব? প্ৰথমটো the poet's native land is rich and rare. কবিত কি হয়? কবিৰ যিখন মাতৃভূমি সেইখন ৰিচ সমৃদ্ধিশালী আৰু বিৰল বুলি কৈছে। এটো ট্ৰু হয়। কবিতাটো আমি পাইছিলো এটো টি হ'ব কাৰণ টি লিখিছো। বি টো কি দিছে? the women of the poet's native land are courageous মানে সাহসী হয়নে? কবিৰ নিজৰ দেশৰ তিৰোতাসকল কেনেকুৱা সাহসী বুলি কৈছিলে সেইকাৰণে টি লিখিব লাগিব। যেটো ষ্টেটমেন্টটো কাৰেক্ট হয় সেইকাৰণে আমি টি লিখিছো। সি টো the poet is in praise of the men and women of his native land. কবিয়ে নিজৰ দেশৰ
নিজৰ মাতৃভূমিৰ মানুহ পুৰুষ আৰু মহিলাসকলক কি কৈছিলে প্ৰশংসা কৰিছিলে এটো হসা এটো টি হ'ব কাৰণে D2 কি কৈছে the poet will die to save his native land unwillingly কবি অনিচ্ছাকৃতভাৱে দেশৰ কাৰণে মৃত্যুবৰণ কৰিব এটো নহয় তেওঁ willingly কৰিব বিচাৰিছে কাৰণ এটো F হ'ব যেটো ইনকাৰেক্ট হয় সেই কাৰণে আমি F লিখিছো E2 কি the poet does not love his native land কবিয়ে নিজৰ দেশক ভাল নাপায় না তেওঁ ভাল পাইছিল এই কাৰণে এটো F হ'ব C2 is a read the following explanation of the two stanzas of the poem given below. Read the following explanation. A তলৰ ব্যাখ্যাকেইটা পঢ়িবলৈ কৈছে দুটা ইয়াত কি কৈছে read the following explanation of the two stanzas of the poem given below. তলত কি হয় পঢ়িবলৈ কৈছে দুটা ব্যাখ্যা দিছে আৰু দুইটা ব্যাখ্যা দুটা যি কবিতাটোৰ যিটো দুটা stanza আছে তাৰ পৰাই দিছে আৰু identify and write the stanza number next to each explanation আৰু প্ৰত্যেকটো ব্যাখ্যাত যেটো কোনটো stanza পৰা দিছে সেই stanza টো লিখিব লাগে কোনটো হয় মানে এতিয়া প্ৰথমটো কি কৈছে the poet says that the men of his native land are braver than those of other lands কবিয়ে কৈছে যে তেওঁৰ দেশৰ মানুহবিলাক কি হয় সাহসী অন্য দেশতকৈ the women are courageous মহিলাসকল সাহসী the poet will die willingly to save his native land and will consider his lot divine if that happens কবিয়ে ইচ্ছাকৃতভাৱে নিজৰ দেশৰ কাৰণে মৰিবলৈ বিচাৰিছে নিজৰ দেশখনক ৰক্ষা কৰিবৰ কাৰণে and will consider his lot divine if that happens যদি হেইটো নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰে আটাইতকৈ সৌভাগ্যশালী হ'ব বুলি কবিয়ে ভাবিছে হেইটো কোনটো ষ্টেঞ্জাত আমি পাইছিলো ষ্টেঞ্জাটো 2 হয় তাৰপিছত the poet is all praise for his native land he says that his native land is rich and rare fresh and fair dear and rare he takes pride in the uniqueness of his native land the কবিয়ে কি হয় নিজৰ দেশখনক প্ৰশংসা কৰিছে নিজৰ দেশখন সমৃদ্ধিশালী বুলি কৈছে হটেজ বুলি কৈছে আৰু ধুনিয়া বুলি কৈছে মৰমৰ বুলি কৈছে আৰু বিৰল বুলি কৈছে আৰু নিজৰ দেশখনৰ যেটো অতুলনীয় যে ইউনিকনেস হেতু কি হয় কবিয়ে গৰ্ব কৰিছে গৌৰৱ অনুভৱ কৰিছে হেতু আমি ষ্টেঞ্জা 1 টু এই কথাটো এক্সপ্লেইন কৰা হৈছে হেতু আমি এই কাৰণে 1 বুলি লিখিব লাগিব এতিয়া 4 যেটো এক্টিভিটি আছে write the rhyming words from the poem for the ones given below rhyming words লিখিবলৈ দিছে কবিতাটোৰ পৰা fair rhyming word কি হ'ব rare fair savor beaver weaver shine divine mine এইটা আমাৰ কবিতাটোৰ পৰা rhyming word it 5 in group discuss with your friend what you have understood from the poem and share with the class in তোমালোকক দলীয়ভাৱে আলোচনা কৰিবলৈ কৈছে তোমালোকৰ বন্ধুৰ হৈতে what you have understood from the poem কবিতাটোৰ পৰা কি বুজি পালা আৰু তোমাৰ ক্লাছত শেয়াৰ কৰিবলৈ কৈছে এতিয়া মই এটো তোমালোকক লিখি দিছো এটো মই যেটো বুজি পাইছো কবিতাটোৰ পৰা তোমালোকৰ অনুভৱবিলাক তোমালোকৰ বেলেগ ধৰণৰ হ'ব পাৰে এটো তোমালোকে নিজা ধৰণে লিখিবলৈ চেষ্টা কৰিবা তথাপিও মই যেটো কবিতাটো পঢ়ি অনুভৱ কৰিছো লিখি দিছো সোৱাচোন I have understood that the poem My Land is a patriotic and emotional tribute to one's homeland. The poet deeply loves his country. He believes that his land is special and full of brave men and women. He is proud of his country and he thinks that if he can die to save his native land, it will his Lord divine. It will his Lord divine. It will divine day. নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া শুন এটি find out 6 to this find out some example of alliteration from the poem and write down in the space provided কবিতাটোৰ পৰা কিছুমান alliterationৰ
উদাহৰণ বিচাৰি উলিয়াবলৈ কৈছে ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড আৰু যিবিলাক স্পেচ দিছে তাত লিখিবলৈ দিছে মই লিখি ৰাখিছোঁ কবিতাটো আমি এলিটাৰেশ্যন মানে হৈছে কি হয় যেতিয়া ওচৰাচৰিকৈ থকা শব্দৰ যিটো প্ৰথম যিটো ব্যঞ্জন সাধাৰণতে ব্যঞ্জন বৰ্ণবিলাকৰ যি ধ্বনিবিলাকৰ মিল থাকে হেতুকে এলিটাৰেশ্যন বুলি কোৱা হয় অসমীয়াত যেনেকৈ তোমালোকে এটা কবিতা বগাকৈ বগলী বহলাই বহিছে ইয়াত বগাকৈ বগলী ইয়াত প্ৰত্যেকটো ব্যঞ্জন বৰ্ণ কি হৈছে মিলি গৈছে বগাকৈ বগলী বহলাই ইয়াত প্ৰত্যেকটো বৰে আৰম্ভ হৈছে সেইবিলাক এলিটাৰেশ্যন অসমীয়াত হয়নে ইয়াত আমাৰ কবিতাটো কেনে ৰিচ আৰু ৰেয়াৰ ৰিচ এণ্ড ৰেয়াৰ ফ্ৰেছ এণ্ড ফেয়াৰ ডাই এণ্ড ডিভাইন আমি এই কবিতাটোত মিলি থকা এলিটাৰেশ্যন পাইছোঁ 7a the poet has used a few adjectives to describe his native land write the adjective in the space provided কবিতাটোত কি হয় কবিয়ে ব্যৱহাৰ কৰিছে কিছুমান এডজেক্টিভছ ব্যৱহাৰ কৰে কিছুমান বিশেষণ অসমীয়াত বিশেষণ বুলি কোৱা হয় এডজেক্টিভক নিজৰ দেশখনক বৰ্ণনা কৰিবৰ কাৰণে ৰাইট দ্য এডজেক্টিভছ ইন দ্য স্পেচ প্ৰভাইডেড আৰু খালী ঠাইত সেই এডজেক্টিভবিলাক লিখিব লাগে এডজেক্টিভ মানে আমি জানো যেটা কোৱালিটি হয় মানে দুখ গুণ পৰিমাণ আদি যেতিয়া বুজায় সেইটো এডজেক্টিভ হয় ইয়াত আমি কি পাইছিলোঁ কবিতা ৰিচ ৰেয়াৰ ফ্ৰেছ ফেয়াৰ ব্ৰিফ ৰেজিয়াছ ডিভাইন এইবিলাক হৈছে এডজেক্টিভ এতিয়া 7b টো কি দিছে নাও write a few sentences using the words you have listed above that describe the poet's native land কিছুমান বাক্য লিখিবলৈ কোৱা হৈছে আমাৰ কি হয় above the describe poet native land কবিয়ে নিজৰ দেশখনক বৰ্ণনা কৰিবলৈ যিবিলাক ব্যৱহাৰ কৰিছে মানে সেই নিজৰ দেশখনক বৰ্ণনা কৰিবৰ কাৰণে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে সেই তুমি লিষ্ট কৰিব কোৱা হৈছে তালিকাভুক্ত কৰিবলৈ কোৱা হৈছে আৰু কিছু বাক্য লিখিবলৈ কোৱা হৈছে কবিয়ে নিজৰ দেশখনক বৰ্ণনা কৰিবৰ কাৰণে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে আৰু তাৰে সেই শব্দবিলাকৰ সহায়ত কিছুমান বাক্য বনাবলৈ কোৱা হৈছে এতিয়া মই তেনে ধৰণৰ বাক্য বনাই দিছোঁ চোৱাচোন দ্য পোয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ চি ইজ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড দ্য পিপুল অফ হিজ লেণ্ড আৰ ব্ৰেভ এণ্ড কাৰেজিয়াছ দ্য পোয়েট উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন ইফ হি কেন ডাই টু ছেভ হিজ নেটিভ লেণ্ড তাৰপিছত 8 টো কি দিছে উই কেন show love and respect for our country in our daily life by doing small acts like the ones mentioned below আমি আমাৰ দেশখনক মৰম আৰু সন্মান জনাবৰ কাৰণে কিছুমান আমি কাৰ্য কৰিব পাৰো আৰু কিছুমান তাৰে উদাহৰণ দুটা দি দিছে তোমালোকক এতিয়া আমি নিজে কি কিনো কৰিব পাৰো দেখিবলৈ দিয়া হৈছে প্ৰথমতে কি উদাহৰণ দিছে চোৱাচোন হেল্পিং টু কিপ দ্য পাৰ্ক ৰোডছ স্কুল অফিচ এটসেট্ৰা ক্লিন আমি পাৰ্ক ৰাস্তা বিদ্যালয় অফিচবিলাক আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ হয়নে তাৰপিছত কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বাই টাৰ্নিং অফ লাইটছ এণ্ড ফেনছ ৱেন নট ইন ইউজ আমি বিদ্যুৎ সংৰক্ষণ কৰিবৰ কাৰণে যদি প্ৰয়োজন নহয় তেতিয়া আমি ফেন আমি অফ কৰি ৰাখিব লাগে আৰু লাইট আমি অফ কৰি ৰাখিব লাগে এতিয়া চোৱা নাও এড এ ফিউ সাবজেক্টস টু লিষ্ট এণ্ড ৰাইট ডাউন ইন স্পেচ প্ৰভাইডেড আমাক খালী ঠাই দিয়া হৈছে আৰু আমি তেনে ধৰণৰ কেনেকুৱা কাৰ্য কৰিব পাৰোঁ যি দেশক সন্মান জনাবৰ কাৰণে মই দুটা লিখি দিছোঁ তোমালোকক ৰেছপেক্ট নেশ্যনেল চিম্বল ৰাষ্ট্ৰীয় প্ৰতীকক আমি সন্মান কৰিব লাগে অবে লছ এণ্ড ৰুলছ আমাৰ দেশৰ যিবিলাক নীতি নিয়ম বান্ধি ৰখা সংবিধানত বান্ধি ৰখা আছে আমি সেই ল আৰু ৰুলবিলাক আমি মানি চলিব লাগে তোমালোকে আৰু বেলেগ বিভিন্ন ধৰণে লিখিব পাৰা ৰেছপেক্ট আৱাৰ নেশ্যনেল ফ্লেগ আমি ৰাষ্ট্ৰীয় পতাকা সন্মান কৰিব লাগে ৰেছপেক্ট আৱাৰ নেশ্যনেল এন্থেম ৰাষ্ট্ৰীয় সংগীতক আমি সন্মান কৰিব লাগে এইবিলাক
আমি দেখক ভাল পোৱা কিছু কাৰ্য তে 9 টু কি সোৱা দিছে listen to the text read out to you by your teacher শুনিবলৈ কৈছে তোমালোকৰ টেক্সট শিক্ষকে যেতিয়া পঢ়িব হে শুনি যাবলৈ কৈছে as you listen তুমি যি শুনিলা write down the answer in given space beside the question আৰু প্ৰশ্নবিলাকৰ কাষতে যিবিলাক স্পেচ দিছে তাৰ উত্তৰবিলাক লিখিবলৈ কৈছে প্ৰথমতে টিচাৰে পঢ়ি যাওঁতে শুনিবলৈ কৈছে তাৰ পিছত শুনাৰ পিছত উত্তৰবিলাক কৰিবলৈ দিছে তোমালোকক এই ভোগেশ্বৰী ফুকননিৰ বিষয়ে একেবাৰে শেষৰ ফালে দিছে মই পেৰাগ্ৰাফটো তোমালোক দেখুৱাইছো আৰু পঢ়ি শুনাইছো চোৱাচোন ট্ৰান্সক্ৰিপ্ট অফ লিসেনিং টেক্সট শুনিবলৈ কৈছে দেই টেক্সটটো কি লিখা আছে ভোগেশ্বৰী ফুকননি was a freedom fighter who was born in a noble Ahom family of Nagaon ভোগেশ্বৰী ফুকননি এগৰাকী স্বাধীনতা যুঁজাৰু আছিল তেওঁ ক'ত জন্ম হৈছিল এটা আহোম পৰিয়ালত নগাঁৱত জন্ম হৈছিল সি জয়েন দা কুইট ইণ্ডিয়া মুভমেন্ট তেখেতে ভাৰতীয় আন্দোলনত যোগদান কৰিছিল দা মুভমেন্ট স্টাৰ্টেড ইন 1942 কুইট ইণ্ডিয়া মুভমেন্ট কেতিয়া আৰম্ভ হৈছিল 1942 চনত আৰম্ভ হৈছিল she was a leader of the women's wing of the movement in Brahmpur near Nagaon তেওঁৰ যেটো women's wing of the movement শিক্ষক যেটো মুভমেন্ট আছিল তাৰ নেতৃত্ব বহন কৰিছিল ভোগেশ্বৰী ফুকননি ডাইড ইন এ মাৰ্টিয়াৰ্ছ ডেথ তেওঁ শহীদ হৈছিল আৰু কেতিয়া মৃত্যু হৈছিল সেপ্টেম্বৰ 20 1942 চনৰ 20 সেপ্টেম্বৰ মৃত্যু হৈছিল এতিয়া এই যেটো টেক্সট তোমালকে শুনিলা এইটোৰ পৰা আমি এই উত্তৰকিটা কৰিব লাগে এটো কি দিছে where was ভোগেশ্বৰী ফুকননি born ভোগেশ্বৰী ফুকননি ক'ত জন্ম হৈছিল মই উত্তৰটো বিলাক লিখি ৰাখিছো আনসাৰটো কি হ'ব ভোগেশ্বৰী ফুকননি was born in Nagaon of Assam অসমৰ নগাঁৱত জন্ম হৈছিল তাৰ পিছতো কি আছিল when did Quit India movement start Quit India movement কেতিয়া আৰম্ভ হৈছিল আনসাৰটো কি হ'ব Quit India movement started in 1942 Quit India movement 1942 চনত আৰম্ভ হৈছিল তাৰ পিছতো কি দিছে when did ভোগেশ্বৰী ফুকননি died ভোগেশ্বৰী ফুকননি কেতিয়া মৃত্যু হৈছিল আনসাৰটো কি হ'ব ভোগেশ্বৰী ফুকননি died on September 20 1942 1942 চনৰ 20 সেপ্টেম্বৰত মৃত্যু হৈছিল ভোগেশ্বৰী ফুকননি আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা নতুন পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ